ডিজিটেল মাৰ্কেটিং 2021 চনতো যদি আপুনি ডিজিটেল মাৰ্কেটিং কি আপুনি নাজানে তেন্তে সঁচাকৈ আপুনি ব্যৱসায়ৰ দৌৰত পিছ পৰি আছে কিয়নো সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয় ঠিক তেনেদৰে ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰাকৃতিক নিয়ম অনুসৰি সালসলনি হৈছে বহুতো সৰু কোম্পানী ব্যৱসায়িক প্ৰতিষ্ঠান আদিয়ে ট্ৰেডিশ্যনেল মাৰ্কেটিং এৰি ডিজিটেল মাৰ্কেটিংৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে আজিৰ পৰা আগত কোম্পানী আৰু ব্যৱসায়সমূহে নিজৰ প্ৰচাৰ আৰু গ্ৰাহকসকলক আকৰ্ষণ কৰিবৰ ক্ষেত্ৰত কেন্দ্ৰবিন্দু হিচাপে ট্ৰেডিশ্যনেল মাৰ্কেটিংৰ প্ৰথা ব্যৱহাৰ কৰিছিল তেওঁলোকে য'ত মানুহৰ সমাগম বেছি দেখিছিল তাতে নিজৰ বিজ্ঞাপন দিয়া আৰম্ভ কৰিছিল যেনে টিভি ৰেডিঅ' পেপাৰ ইত্যাদি কিন্তু প্ৰতিটো সময়তে বৰ্তমান বিশ্বৰ শতকৰা সৰহসংখ্যক মানুহৰ ভিৰ হয় ইণ্টাৰনেটৰ মেজিয়াত এতিয়া মানুহৰ হাতে হাতে মোবাইল ডেস্কটপ লেপটপ ইত্যাদি হয় ইণ্টাৰনেটৰ জৰিয়তে মানুহে যিকোনো সময়ত যিকোনো ঠাইৰ পৰাই ইনফৰমেশ্যন সংগ্ৰহ কৰিব পৰা হয় ইণ্টাৰনেটে মানুহৰ টাইম আৰু মানি ৰাহি কৰিছে গতিকে আহকচোন অলপ ডিজিটেল মাৰ্কেটিংৰ বিষয়ে জানো আহকচোন চাওঁ ট্ৰেডিশ্যনেল মাৰ্কেটিং আৰু ডিজিটেল মাৰ্কেটিংৰ মাজত কেইটামান পাৰ্থক্য ট্ৰেডিশ্যনেল মাৰ্কেটিংত বিজ্ঞাপন দিবৰ বাবে টিভি পেপাৰ ৰেডিঅ' ইত্যাদি ব্যৱহাৰ হয় আনহাতে ডিজিটেল মাৰ্কেটিংৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ৱেবছাইট SMS ইমেইল মাৰ্কেটিং এফিলিয়েট মাৰ্কেটিং PPC SEO কিৱৰ্ড etc ব্যৱহাৰ কৰি বিজ্ঞাপন দিব পাৰি আনহাতে ট্ৰেডিশ্যনেল মাৰ্কেটিংত যথেষ্টখিনি ধন ব্যয় হয় আনহাতে ডিজিটেল মাৰ্কেটিংত সেয়া বহুত নগণ্য 3 নম্বৰ ট্ৰেডিশ্যনেল মাৰ্কেটিংৰ ক্ষেত্ৰত যথেষ্ট সময় ব্যয় কৰিবলগীয়া হয় আনহাতে ডিজিটেল মাৰ্কেটিংত সেয়া নিচেই কম চতুৰ্থতে ট্ৰেডিশ্যনেল মাৰ্কেটিংত দিয়া বিজ্ঞাপনসমূহ এনালাইজ কৰিব নোৱাৰি আৰু এনালাইজ কৰাৰ কোনো সুবিধা নাথাকে আনহাতে ডিজিটেল মাৰ্কেটিংত সেই বিজ্ঞাপনসমূহৰ সম্পূৰ্ণ এনালাইজ কৰাৰ সুবিধা থাকে আৰু এনালাইজ কৰিব পাৰি ট্ৰেডিশ্যনেল মাৰ্কেটিংত বিজ্ঞাপন চোৱা মানুহবোৰক ৰিটাৰ্গেট কৰিবলৈ সুবিধা নাথাকে বা কৰিব নোৱাৰি কিন্তু ডিজিটেল মাৰ্কেটিংত বিজ্ঞাপন চোৱা মানুহবোৰক ৰিটাৰ্গেট কৰিব পাৰি বা তেওঁলোকক ৰিটাৰ্গেট কৰিব পৰা সুবিধা থাকে ট্ৰেডিশ্যনেল মাৰ্কেটিংৰ ক্ষেত্ৰত লোকেশ্যন এৰিয়া জেণ্ডাৰ ৱাইজ টাৰ্গেট কৰি সেই বিজ্ঞাপনখিনি চলাব নোৱাৰি ডিজিটেল মাৰ্কেটিং লোকেশ্যন এজ জেণ্ডাৰ ভেদে টাৰ্গেট কৰি মাৰ্কেটিং কৰিব পাৰি বিজ্ঞাপন চলাব পাৰি এইদৰে কেইটামান ট্ৰেডিশ্যনেল আৰু ডিজিটেল মাৰ্কেটিংৰ মাজত থকা পাৰ্থক্য আপোনালোকলৈ আগবঢ়োৱা হ'ল কিন্তু এইদৰে যদি আমি আলোচনা কৰি থাকোঁ এই ভিডিঅ'টো 8 পৰা 9 ঘণ্টামান দীঘলীয়া ভিডিঅ' হৈ পৰিব গতিকে ডিজিটেল মাৰ্কেটিংত কিদৰে আপুনি আগবাঢ়িব তাৰ বিষয়ে আমাৰ ইয়াৰ পিছৰটো ভিডিঅ'ত আলোচনা কৰিম এইদৰে সদায় ডিজিটেল মাৰ্কেটিংৰ লগত জড়িত নতুন নতুন তথ্য আপোনালোকলৈ আমি আগবঢ়াই থাকিম গতিকে আমাৰ ভিডিঅ' পাবলৈ আমাৰ OK ডিজিটেল চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে তলৰ বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ প্ৰতিটো ভিডিঅ'ৰ প্ৰথম নটিফিকেশ্যনটো আপুনি পায়